নমস্কাৰ, মই বৰবেইটা কৈলাবাবাক কি জয়। আজি এটা ভাল খবৰ আছে। অসমৰ এগৰাকী মহিলা, তেওঁ প্ৰায় 40 বছৰ ধৰি মুম্বাইত বসবাস কৰি আছে। তেওঁৰ নাম হৈছে ৰূপাঞ্জলি বৰুৱা। তেওঁ তাত মাটি কিনিছে, ঘৰ বনাইছে আৰু লগতে বনাইছে কি জানে, নামঘৰ। নামঘৰ বুলি কোৱাৰ লগে লগে মনটো কিবা এটা ভাল লাগি যায়। নামঘৰ, তাকো মুম্বাইত। আৰু তেওঁ অসমীয়া সংস্কৃতিৰ সম্পদ 7খলপীয়া গুৰুআসন তেওঁ তাত স্থাপন কৰিব। আৰু সেই গুৰুআসনখন আমাৰ বৰপেটাত বনাব দিছে। ইতিমধ্যে সম্পূৰ্ণ হৈছে সেই গুৰুআসনখন। তো বলক মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ, লৈ যাই আছোঁ সেই গুৰুআসনটো। পুজিত তেহাতী চুক আৰু মই এইফালে গম পাইছোঁ 3 নম্বৰ ৱাৰ্ডৰ খনিন দাস তেওঁকো মাতিছে। তেওঁ আহি আছে, একেলগে যাম দুয়ো। খনিন দা, ভাল খবৰ? ভাল লাগিল তোমাক দেখি। ইয়াতে মোক মাতিছে আজি এখন ডাঙৰ গুৰুআসন। এই মানে ইয়াৰ এজন শিল্পীৰ হাতৰ পৰশত জন্ম লৈছে। সেইখন সুদূৰ মহাৰাষ্ট্ৰত যাব। ময়ো চাৱাৰ কাৰণে আহিছোঁ আৰু সেই বস্তুটো চোৱাটোও ভাগ্য। আৰু গতিকে আৰু আচলতে আৰু এটা মই কথা কওঁ কি, আজি কিছুমাহ আগতে যিটো বৰপেটাত পৌৰসভাৰ নিৰ্বাচন হ'ল, এইটো এটা মোৰ ৱাৰ্ড হয়। আৰু এই ৱাৰ্ডটো এটা প্ৰসিদ্ধ ৱাৰ্ড, য'ত নেকি ইয়াতে বহুতো সত্ৰীয়া শিল্পীৰ জন্ম হৈছিল। আৰু আজি যিখন গুৰুআসন বনাইছে সেই তেওঁ ধনজিৎ সূত্ৰধাৰ আৰু তেওঁৰ এজন সহযোগী আছে চিত্তৰঞ্জন জাৰ। আজি ধনজিৎ সূত্ৰধাৰ এজন মানে শিল্পী, তাৰ উপৰি তেওঁ এজন সত্ৰীয়া শিল্পী, যিয়ে নেকি আমাৰ সত্ৰীয়া বংশৰত তেওঁ সেৱায়িত কাম কৰে। লগতে তেওঁ এজন কাৰু শিল্পী। বলক আমি মই এটা কথা শুনি আছোঁ কি, আপোনাৰ যিটো 3 নম্বৰ ৱাৰ্ড, যিসকলে এইবাৰ মেট্ৰিক দিছিল ল'ৰা ছোৱালীয়ে, তেওঁলোকক প্ৰত্যেক ঘৰতে আপুনি গৈছে তাত আৰু যাই তেওঁলোকক সাধাৰণভাৱে কিবা এটা উপহাৰ দিছে। কথাটো সঁচানে? আচলতে কি, আমাৰ যিটো উঠি অহা প্ৰজন্ম, এই উঠি অহা প্ৰজন্মক আচলতে আমি উৎসাহ দিব লাগিব। গতিকে এইবাৰ আমাৰ HLCৰ যিটো আমাৰ মানে মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছে, তেওঁলোকে যি বিভাগতে নহওক প্ৰতিজনৰ ঘৰত গৈছোঁ আৰু তেওঁলোকক মই উৎসাহিত কৰাৰ কাৰণে তেওঁলোকৰ ঘৰত গৈ অভিনন্দন জনাইছোঁ। তাৰোপৰি মই এটা কাম কৰিছোঁ কি, আমাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত যিজনে অতি শ্ৰেষ্ঠ নম্বৰ পাইছে তেওঁক বিশেষভাৱে সম্বৰ্ধনা জনাইছোঁ। বৃহৎ আকাৰৰ যিখন গুৰুআসন যিজন ব্যক্তিয়ে বনাইছে, তেওঁলোকক মই কিছু কথা পাতি আছোঁ। প্ৰথমতে আপোনাৰ পৰিচয়? মোৰ নাম শ্ৰী ধনজিৎ সূত্ৰধাৰ। মই বৰপেটা কুজিল দেহাতীত ঘৰ। আৰু এওঁ দাদা সম্বন্ধীয় চিত্তৰঞ্জন দাস, এওঁৰো কুজিল দেহাতীতে ঘৰ। আপোনালোকে দুয়োজনে মিলি এইখন বনাইছে? দুয়োজনে মিলি বনাইছোঁ। কিমান দিনমান লাগিছে এইটো? প্ৰায় 3 মাহ। 3 মাহ? আপোনাৰ এইটো কি কোৱা হয়? এই যে আপোনাৰ এইটো বস্তুটো, এইটো সিংহ বুলি কোৱা হয়। এইটো সিংহ, তলতো কাচু, কাচু আৰু এইটো হাতী। মানে কি, প্ৰথমতে আপোনাৰ থাকে কাচু থাকিব। কাচুৰ ওপৰত প্ৰথমতে কাচুৰ ওপৰত হাতী, হাতীৰ ওপৰত সিংহ। আৰু এই যি লাইন লাইন কৰি দিয়া আছে সেইবোৰ চব সিংহই? এইবিলাক সিংহ। এইবোৰ মূৰ্তি মানে আপোনাৰ প্ৰথমতে বনাই লয়, প্ৰতীক হিচাপে এটা এটাকে বনাই লয় প্ৰথমতে? প্ৰথমতে এটা এইটো একেলগে বনোৱা হয়। হাতী আৰু 3টা চাব, মই দেখাই আছোঁ। এই দেখিছে, এইটো কাচু, এইটো হাতী, এইটো সিংহ, এইটো একেলগে বনোৱা হৈছে। এইটো কাঠ ন? কাচুটো বেলেগ, এইটো একেলগে বনোৱা হয়। এইটো চব কাঠৰ? খলপ আছে কাঠৰ, গমাৰি কাঠৰ, চব কাঠেদি। এনেকৈ 7.5 ফুট মানে বহল আছে আৰু ওখটো হৈছে 4। আপোনালোকক কোনে অৰ্ডাৰ দিছে বনোৱাৰ কাৰণে? এজন আই এগৰাকীয়ে অৰ্ডাৰ দিছে। তেওঁ অসমৰ তেওঁ মুম্বাইত থাকে। তেওঁ এই মুম্বাইত থকাৰ পৰাই প্ৰথমৰ পৰাই তেওঁৰ এটা ইচ্ছা আছিল বম্বাইত
এখন মানে নামঘৰ এটা প্ৰতিষ্ঠা কৰা তেওঁৰ নিজৰ হেৰিত আৰু তেওঁৰ সেই হেৰিটো চিন্তা কৰি কৰি এই সময়ত তেওঁ এইটো আগবাঢ়িছে কাম কৰাৰ কাৰণে সিফালে নামঘৰ তেওঁ সজাই আছে আৰু অৰ্ডাৰটো তেওঁ সেই মোৰ প্ৰথমতে মই এই প্ৰৱাসী যিগৰাকী বোম্বাইত থকা অসমীয়া মহিলা প্ৰথমতে মই তেওঁক বহুত ধন্যবাদ যাচিছোঁ কাৰণ কিয় গুৰুজনৰ এই অপূৰ্ব সৃষ্টি এই যিটো গুৰুআসন য'ত ইষ্ট দেৱতাৰ সদায় স্থান সিংহাসন বা গুৰুআসন গতিকে এই গুৰুআসনখন সুদূৰ মহাৰাষ্ট্ৰত লৈ যাওঁ মানে গুৰুজনৰ কৃষ্টি সংস্কৃতি প্ৰচাৰ প্ৰসাৰৰ কিছু হ'লেও ইয়াতে আগভাগ লোৱা দেখা যায় গতিকে এনেকুৱা এটা মহান কাম তেওঁ নিজা খৰচত য'ত নেকি এটা অসমীয়া নামঘৰ তেওঁ নিজা সজাই এনেকুৱা বৃহৎ এখন গুৰুআসন মণিকূট গৃহত স্থাপন কৰিবলৈ তেওঁ যিটো প্ৰয়াস কৰিছে গতিকে এই চেগতে মই তেওঁক আকৌ বহুত বহুত ধন্যবাদ যাচিছোঁ আৰু ইয়াৰ লগতে এইখন কাঠৰ পৰা সুন্দৰ ৰূপ পাই যিখন গুৰুআসন হৈ উঠিছে সেই গুৰুআসনখন ৰূপ দিয়াৰ কাৰণে আমি এই দুয়োগৰাকী মহান শিল্পীকো মই এই চেগতে বহুত বহুত ধন্যবাদ যাচিছোঁ চাওক ইয়াৰ পৰা যাব মুম্বাই আৰু যেতিয়া মুম্বাইৰ তেওঁলোকৰ নামঘৰত এই আমাৰ বৰপেটাৰ পৰা যোৱা এই গুৰুআসনখন স্থাপিত হ'ব আৰু মুম্বাইৰ মানুহে সুধিব এইখন কি বস্তু প্ৰথমতে সুধিব ইমান ডাঙৰ বস্তু কি তো মই প্ৰথমতে আপোনালোকক চুই চাম চুই দেখাই আছোঁ কেই থাক আছে তো চাব প্ৰথমৰ পৰা এতিয়া 5 থাক বনাইছিল কিন্তু 7 থাক কেতিয়াও বনোৱা নাছিল তেওঁলোকে এয়া চাওক 1 2 3 4 5 6 7 থাক 7 থাকৰ গুৰুআসন তেওঁলোকে কৈছে যে 7 থাকৰ গুৰুআসন বনোৱা নাছিল আৰু তেওঁলোকে বনাই কিজানি হয়তো আপোনালোকে বহুত সুখী ন এইখন বনাই আনন্দ পাইছোঁ আমি এইখন বনাই 5 থাকৰ আছিল আৰু ইমান বৃহৎ আকাৰৰ গুৰুআসন তেওঁলোকে কেতিয়াও বনোৱা নাছিল তেওঁলোকৰ মনত উৎসাহ আৰু এইখন যেতিয়া বৰপেটা আৰু মুম্বাইলৈ যাব আৰু তেওঁ নিশ্চয় তেওঁ সুধিব এইখন ক'ৰ পৰা আনিছে প্ৰথমতে কিন্তু আপোনালোকৰ নাম ক'ব প্ৰথমতে ক'ত বৰপেটাৰ অমুকৰ পৰা আনিছোঁ আমাৰ বৰপেটাৰ নামটো আগতে ক'ব তাৰপিছত এই দুজন মহান শিল্পীৰ নাম ক'ব যে আমি গৌৰৱ কৰিব পাৰোঁ দেখাই আছোঁ আপোনালোকে কাঠেৰে বনোৱা এইখন চাওক প্ৰথমতে নাও এইখন হৈছে নাও এইখন আচলতে নাওখন কি মানে কি এই যে নাও খেলিছিল সেই নেকি সেই খেল নাও খেল নাও চাওক আজিকালিতো খেল নাও দেখা নোপোৱা হৈছে তথাপিও চাওক মানে এই কাঠেৰে বনাইছে এইখন চাওক এই খেলনাখনত কিছুমান ডিজাইন আছে এই ডিজাইনবিলাকত এই ৰং কৰা হোৱা নাই এইটো এটা ৰং মাৰি থৈ দিয়া ফুল কাটা আছে আৰু ইয়াতে ৰং কৰিব লাগিব কাম আৰু বাকী আছে চাওক মানে আধৰুৱা হৈ আছে তথাপিও চাওক সম্পূৰ্ণ হোৱা যেন লাগিছে দুখন আছে এইখন এখন পিছফালে আৰু এইটো চাওক কামাখ্যা মন্দিৰ কাঠেৰে বনাইছে আচৰিত চাওকচোন এই যে সৰু সৰু পিচ এইবিলাক তাৰমানে কাঠৰ পিচ এই চব আঠাই দি মানে হাতৰ পৰশত জগন্নাথ মন্দিৰ চাওক কি ধুনীয়াকৈ সাজি উলিয়াইছে এইটো কিমান দিন লাগিছে এইটো প্ৰায় 4 দিনমান লাগে পানত 4 দিন এই চব কাটি মানে কাঠেৰে কাটি মানুহ হৈছে চব চাওক চব কাঠেৰে কাটি একদম সৰু বস্তু এনেকৈ কাটি উলিয়াইছে আৰু ধুনীয়াকৈ জগন্নাথ মন্দিৰ তেওঁ নিৰ্মাণ কৰিছে গুৰুআসনৰ চাৰিওপিনে একপাক ঘূৰাই দিছোঁ এয়া চাওক মোৰ মানে যিটো মোবাইলৰ কেমেৰাই কাভাৰ কৰা নাই সেইকাৰণে মই অলপ ওখ কৰি দেখাইছোঁ চাওক আৰু এইখনে যাব সমাপ্ত কৰিম আৰু আপোনালোকে ভিডিঅ'টো যিমান পাৰি শ্বেয়াৰ কৰক কাৰণ বৰপেটাৰ গৌৰৱৰ কথা যে বৰপেটাৰ বনোৱা এখন ইমান বৃহৎ আকাৰৰ গুৰুআসন মুম্বাইলৈ যাব তাত নামঘৰ স্থাপন কৰিব তো ইয়াতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ যিমান পাৰি শ্বেয়াৰ কৰক ধন্যবাদ ৰাখিছোঁ